পিছে খুইদো আপুনি গাটো ভাল পাইছে নে বুবাই মোৰ গা কি ভাল কি বেয়া বুবাই কচোন তই কিয় আহিলি আহিছিলো কাম এটাই আছিলে পিছে বিনা ঘৰত আছে নে বাৰু বিনা আছে ভিতৰতে তই মা দেখা দেচোন কমলা নিচিনাই লাগিছে দেখাত নহয় কমলে হয় দেখোন বিনা ও বিনা বিনা কমল দা অ কেতিয়া আহিলা বেছি সময় হোৱা নাই আহি পাই
খুৰীৰ লগতে কথা পাতি আছিলোঁ যিটো কামৰ কাৰণে আহিছিলোঁ পাহৰিছিলোঁ দেখোন আজিকালি এই দেখোন বৰকৈ আহিবলৈ ধৰিছে কথাটো বা কিয় কথা আছে চাগে আমিনো ক'তনো গম পাম হয় কি কাম কমল দা মানে আমাৰ অফিচত পোষ্ট এটা খালী হৈছে তাৰ বাবে বহুতে লাগি আছে বুজিছা মই তোমাৰ কথা ছাৰৰ আগত কৈছোঁ বাৰু তুমি এটা কাম কৰিবাচোন বায়'ডাটাখিনি লৈ আমাৰ অফিচত দি থৈ আহিবা এতিয়া তুমি বা কি কোৱা দিয়া নে নিদিয়া মই পাৰিম জানো কমল দা মই যদি কামত যাওঁ মাক কোনে চাব তই মোৰ কথা চিন্তা কৰিব নালাগে আইজনী তই কালি কমলৰ লগত গৈ কাগজ পত্ৰবিলাক দি থৈ আহিবি দেই আইজনী যাবি দেই আইজনী ঠিক আছে মা তুমি কৈছা যেতিয়া মই যাম তেন্তে তুমি কালি ৰাতিপুৱা সকলো ডকুমেণ্টছ লৈ ৰেডি হৈ থাকিবা মই তোমাক লগতে লৈ যাম ঠিক আছে কমল দা ঠিক আছে তেন্তে মই আহিছোঁ খুৰীদেউ আপুনি বহক দেই বিনা থাকা ৰেডি হৈ থাকিবা কিন্তু তামোল পাণ মই একো দেখা মই খালি গধূলি বেগ এটা লাগে মানে একদম হাল্লা বাপেকৰ লগত মই যে সাজৰ ইমান ভাল পাওঁ কিমান ধুনীয়া বনাওঁ মই খাই চালে নেই বাই আহিব লাগিব দেখিছনে ভৌভালক দেখিছনে তই কলৈ গৈছে বা কমলে মহানেক লৈ লৈ ক'ত ঘূৰিছে আমিনো কি জানো ন ঠিকেই কৈছ পাই তই ৰম্ভা সঁচাকে পাই সঁচাকে কমলৰ লগত এজনী চাৰে কোনো লেটি পেটি চলি আছে ৰাম ৰাম এই হালে গোটেই গাঁওখন বদনাম নিয়াই পেলাইছে আমি যে ইহঁতক উচিত ব্যৱস্থা ল'বই লাগিব মই চাব লাগিব দেই ক'ব লাগিব জনাব লাগিব তেতিয়া ভাল উচিত ন্যায় এটা হ'ব গাঁওখনত নহ'লে আমাৰ গাঁওখন বৰবাদ হৈ যাব শেষ হৈ যাব কথা পাতি পাতি দেখা আজি আহক ঠেকেচিম টাইম মই মই কাৰো দেহা চেহা নহয় আৰু অথনিৰ পৰা ক'ত আছিলি মইহে জানো মাক কেনেকুৱা মিছা কৈ আহিছিলো আৰু মই কি আনিব কৈছিলো দে কি আনিব কৈছিলি বাৰু মোক কি আনিব কৈছিলি বাৰু মোক ৰমলাও তই নেকান্দিবিচোন তই কান্দিলে ময়ো কান্দিম চাওঁ নেকান্দিবিচোন ৰমলা তই নেকান্দিবি চাওঁ ৰমলা তই নেকান্দিবি ৰমলা ফুল ফুলে ফুলনি তুমি থাকা দূৰণিত তোমাক নেদেখিলে ৰাতি নাহে মোৰ টোপনি ৰমলা ৰমলা তই নেকান্দিবিচোন ৰমলা নেকান্দিবিচোন তই বজাৰৰ পৰা আনিলো গৰম গৰম গজা তোৰ ঘৰত একোৱে নাপালো মজা ৰমলা নেযাবিচোন
ঐ তই তাইক মনৰ কথাটো কৈ নিদিয় কিয় তই তাক ভাল পাওঁ বুলি হয়তো কৈ দিব লাগে মনৰ কথা ঐ তই নকওঁ যদি মই কৈ দিম নেকি মনৰ কথাটো নাই 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 মোৰ ৰমলা আছেই নহয় নহয় মই কথাটো ক'ব বিচৰা নাই কাৰণ তাই বা মোক কি বুলি ভাবে মানে যদি তাই ভাবে তাইক মই সহায় কৰি সুবিধা লোৱা বুলি এতিয়া নহয় এইবোৰ কথা যদি তই ভাবি থাক নহয় তই তাইক মনৰ কথা কেতিয়াও ক'ব নোৱাৰ নহয়নে কৈছে হয়তো তই ঠিকেই কৈছ ঐ সোনকালে কৈ দে মনৰ কথা মইতো ৰমলাক আগতেই কৈ থৈছোঁ মোৰ মনৰ কথা আৰু যিমান পাৰ সোনকালে তাইক তই নিজৰ মনৰ কথাটো ক আৰু বই এতিয়া যাওঁ হয় দে বই ৰমলা মোৰ কাৰণে ৰৈ আছে নহয় নহ'লে মোক পিটিব দেৰি হ'লে आबेली रे रोदाली धीरे धीरे हराई जाए आबेली रोदाली धीरे धीरे হেৰাই যায় আবেলি রে রোদালি ধীরে ধীরে ঢিমিকি জলে শেৱালি যেন তৰালি চাব খুজিও নেদেখো মই কতে বাছা অ লগৰ তুমি ধীৰে ধীৰে হেৰাই যায় আবেলি রে রোদালি কি হৈছে খুৰী কি হৈছে খুৰী কি হৈছে খুৰী তুমি যোৱাচোন অলপ গৰম পানী কৰি না যোৱা খুৰী 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 বিনা তেলো লৈ আহিবা লগতে জলদি আনা বিনা খুৰী কি হৈছে খুৰী খুৰী মই জীয়াই নাথাকো খুৰী তেনেকুৱা কথা নক'বচোন মই জীয়াই নাথাকো পানী খুৱাই পানী খাওক খুৰী মই জীয়াই নাথাকো তেনেকুৱা কথা নক'বচোন খুৰী বিনা তুমি তেল মালিচ কৰি দিয়াচোন খুৰী মই জীয়াই নাথাকো মই জীয়াই নাথাকো তেনেকুৱা কথা নক'বচোন খুৰী ভাল ভাল মই জীয়াই নাথাকো মই জীয়াই নাথাকো
বোপাই মাইজনী কোন গলিত পতি গলি জীয়াই নাথাকো আৰু বোপাই জীয়াই নাথাকো ভাল হ'ব অলপ আপুনি শুই দিয়কচোন শুই দিয়ক শুই দিয়ক ভাল পাব খুৰী 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 দেও এই মাৰ গাটো বৰ ভাল নহয় দেখিছো নহয় মই মাৰ খবৰহে ল'বলৈ আহিছিলো কিন্তু কিবাখনহে দেখিলো আৰু যাওঁ দেই মই ৰাতি ৰাতি কাৰ ঘৰত কি কি কাণ্ড হৈ থাকে জাননে নাজানো জানো গোটেই ৰাইজে জানে কোনেনো নাজানে কালিকে সেই মেলখনত যদি মই আঙুলি টুৱাই ক'ব নোৱাৰিম নহয় মোৰ নাম গোলাপী নহয় মোৰো নাম নয়না হয় চিনিয়ে পোৱা নাই বাপেকে মোক কালি দেখাই দিম নহয় কি জলজলীয়া তাৰ মই বুকু ভিন্দাই ফুৰি থকা তেতিয়াহে গম পাব ৰাইজৰ মুখত তোৰ নাম ৰম্ভা ময়ো এই দিয়াত নাই বাপেকে কিন্তু মোৰো নাম ফুলেশ্বৰী ময়ো এই দিয়াত নাই বাপেকে কালি মিটিঙত পুৰা মজা দিম গম পাব তেতিয়াহে ৰাইজে তেতিয়াহে বাঁহীটো বাজিব লোক কমলদা কালিৰ কথাটো বৰ ভাল নহ'ল কালিৰ কথা মানে কি কথা নধৰিলে হ'ব নেকি ইমান বুঢ়ী মাজনী যদি এনেকে যদি হৈ থাকে ছোৱালীজনী সৰুলৈ তলৈ গৈ থাকিবলৈ ৰাইজেতো চকুত লাগিছে আহিলেই মহাৰাণী দিনটো ল'ৰাৰ লগত ফুৰি থকাই তোৰ কাম ন আৰু তো কাম নাই আৰু তোৰ গম পাইছো নহয় তোৰ কথাবিলাক আমি আজি ফেচলা কৰিয়ে এৰিম ৰ কি কৈছে এইবোৰ খুৰীদেউ মোক চম্ভালি কথা ক'ব গাত লাগিলে গা জ্বলিলে আজি আমি ফাচলা কৰিয়ে এৰিম এই বেমাৰী মাকজনী এৰি টিঘিলঘিলাই ঘূৰি ফুৰিব আমি ফাচলা কৰি এৰিম আপোনালোকে কি কৈছে মই একো বুজি পোৱা নাই আপোনালোকে মোক ভাঙি পাতি কওকচোন বাৰু খুৰীদেউ ৰাতি ৰাতি যে কমলে আহি কিনে আপোনালোকৰ ঘৰত সোমাই থাকে মই নাজানো বুলি ভাবিছে নেকি মই নিজ চকুৰে দেখিছো ৰাতি সেইদিনাখন আহোঁতে আপোনাৰ গাটো ভাল নে বেয়া সুধিবলৈ আহোঁতে মই নিজ চকুৰে দেখিছো আপুনি কি গম পায় আপুনিতো বিচনাত শুয়ে থাকে দেখোন আমিহে গম পাওঁ আমি বাহিৰত অলৌ তলৌ ফুৰি থাকো যে
চৰিত্ৰহীনা ছোৱালী এতিয়া কওঁতে লাজ লাগিছে তাই ঠিক কৈছে খুৰীদেউ মই চৰিত্ৰহীনা মই মোৰ মাতৃ চিকিৎসাৰ বাবে বাহিৰত গৈ দুটকা কমনি কৰিছোঁ কাৰো আগত হাত পাতিবলগীয়া হোৱা নাই এতিয়া মই চৰিত্ৰহীনা হ'লো মই নিজ উপাৰ্জনেৰে মাতৃক খুৱাইছোঁ মই নিজেও সুখেৰে খাইছোঁ সেইবাবে মই চৰিত্ৰহীনা এই দাদাজনক দেখিছেনে এই দাদাজনী মোৰ লগত দিনে ৰাতিয়ে কিমান সহায় কৰিছে এই দাদাজনৰ লগত মোৰ নাম যোগ দি এতিয়া মোৰ নাম দিছে চৰিত্ৰহীনা মই চৰিত্ৰহীনা এতিয়া আপোনালোকে যি কৰিবলৈ আছে কৰক খুৰীদেউ এতিয়া যি কম মই কম এই যদি মোৰ বাবে চৰিত্ৰহীনা হ'বলগীয়া হৈছে তেনেহ'লে মই এই মুহূৰ্তৰ পৰা এক মোৰ অৰ্ধাংগিনী হিচাপে গ্ৰহণ কৰিছোঁ যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে ক'ব পাৰে আৰু যদি ক'বলগীয়া নাই নমস্কাৰ আপোনালোকে যাব পাৰে ঐ ফুলেশ্বৰী বল এতিয়ানো আৰু ইয়াত আমাৰ কি কাম আছেনো যি হ'বলগীয়া আছিলে হৈ গ'ল বল আমি লাহেকে উঠি দিয়াই ভাল হ'ব নেকি এতিয়া বল আমাৰনো আৰু এতিয়া ক'বলৈনো কি আছেনো হয় দে আমাৰ এতিয়া উপায়ে নাই আজিৰ পৰা কমলে অৰ্ধাংগিনী কৈয়ে ল'লে আমি এতিয়া নাই আৰু আমাৰ উপায় নাই যাবই লাগিব এতিয়া উপায় নাই লাভ কুশলে থাকা তুমিও কুশলে থাকা মোৰ পোনা দুটি